Hello everyone, welcome back to Unknown Facts SMS. আপুনি যেতিয়া সৰু আছিলে বা এতিয়া কাৰ্টুন চাই বা মুভি চাই মুভিত সকলো সময়ত মেক্সিমাম সময়ত কেনেকুৱা ভিলেনবোৰ কেনেকুৱা হয় কিছুমান মুভিত দেখা যায় বা কাৰ্টুনত দেখা যায় ভিলেনবোৰৰ এটা চকু কলা কাপোৰে ঢকা থাকে এনেকুৱা এটা চকু কলা কাপোৰে ঢকা থাকে কিন্তু কিয় থাকে তাৰ ৰহস্যটো কি আপুনি জানেনে আপুনি জানিব বিচাৰে নেকি জানি যদি ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক যেতিয়া আপুনি এন্ধাৰৰ পৰা একদম ডাইৰেক্ট লাইটৰ থকা এটা পোহৰত যেতিয়া যাব আপোনাৰ চকুৱে এই এডজাষ্ট কৰোঁতে অলপ সময় লয় আপুনি চাব চকু বন্ধ কৰি বহুত সময় চকু বন্ধ কৰি থাকিব আৰু সূৰ্যৰ পোহৰত বা ৰ'দত গৈ চকুটো খুলিব তেতিয়া আপোনাৰ দেখাত অলপ সময়ৰ কাৰণে বস্তুবোৰ চোৱা চিতা কৰাত প্ৰব্লেম হয় অলপ সময় লয় চকুৱে সেই পৰিৱেশটো লাইটটোত চেঞ্জ হোৱাৰ কাৰণে অলপ এডজাষ্ট কৰিবৰ কাৰণে চকুৱে সময় লয় কিন্তু সেই ডাকু বা মুভিত থকা ভিলেন কাৰ্টুনত থকা ভিলেনবোৰৰ এটা চকু কলা কাপোৰে বন্ধ থাকে কাৰণ ৰহস্যটো হ'ল যে যেতিয়া এন্ধাৰ হ'ব বা ৰাতি হ'ব যাতে তাৰ এটা চকুৰ কলা কাপোৰটো উঠাই দিয়ে আন এটা চকুত লগাই দিব যাতে এডজাষ্ট কৰোঁতে টাইমটো সময়টো নালাগে যাতে সকলোবোৰ দেখা পায় বা এন্ধাৰৰ পৰা পোহৰত বা পোহৰৰ পৰা এন্ধাৰ যাতে তাৰ সময় নষ্ট নহয় যাৰ কাৰণে এনেকুৱা হয় ইট ইজ জাষ্ট এ ফেক্ট আৰু ভিডিঅ' ভাল লাগিলে লাইক কৰিব আৰু সকলোৰ লগত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে আৰু চেনেলত নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দি ন'টিফিকেশ্যনবিলাক অন কৰি লওক